এই আমিৰ নতুনকে বিয়া পাতিলি বৌ কেনেকুৱা? হা আমিৰ ক বৌ কেনেকুৱা ভালে আছে না? কি কয় ৰে লাজ দিছা নেকি মোক? কিনো আৰু হ'ব ভালে আছে আৰু। আচ্ছা আমিৰ মই এটা কথা সুধো, বেয়া নাপাবিতো? তহঁতে মোৰ বন্ধু, তহঁতে নুসুধিলে কোনে সুধিব? সুধ আমিৰ মানে মানুহবিলাক যেনেকুৱা কৰে সেনেকুৱা কৰিব দিয়েতো, মানে লগাব দিয়েতো। আৰে কি কয় ৰে লালু, আৰে বিয়া পাতিছো লগাবৰ কাৰণে আৰু লগাব নিদিব নেকি? আমিৰ তুই যিহে কলি না মোকো বিয়া পাতিব মন গৈছে, লাগতে কেনেকুৱা লাগে আমাকো ক না। আমিৰ ক শ্বেয়াৰ কৰ আমাকো কেনেকুৱা লাগে লগোৱা সময়ত, বিয়া পাতাৰ আগত জানি ল'ব ভাল। তহঁতে কি বোকা চোদা নেকি? চালা যেনেকুৱা হেণ্ডেল মাৰে তেনেকুৱাই লাগিব। প্ৰথমে এনেকুৱা মজা লাগে নহয় নকবি আৰু। তহঁতেও বিয়া পাত, তহঁতে গম পাবি কেনেকুৱা মজা লাগে। আচ্ছা আমিৰ এটা কথা কওঁ কিন্তু বিয়া নাপাবি। ক আমিৰ মই কৈ আছিলো যে তোৰ মালটোক এবাৰ লগাব দে, তাৰপিছত আমিও গম পাম কেনেকুৱা লাগে। হা লালু ঠিকেই কৈছে, 5 মিনিট 10 মিনিট হ'লে হৈ যাব, কোনেও গম নাপাব। হা আমিৰ বেছি সময় নালাগে, 5 মিনিট 10 মিনিট হ'লে হ'ব। আৰু তুই টাইম চাই থাকিবি। এই মাদারচোদ বেঞ্চোদ যি কলি আৰু যদি এনেকুৱা কয় না তোৰ বাৰীডাল কাটি কিনে পেলাই দিম। ওটা তোৰ বৌ হয়, অলপ সন্মান দি কথা কবি। আৰে আমি খং নুঠিবি, এনে মজাহে কৰি আছিলো আমি। আরে আমির তুই নতুন বিয়ে পাতিছ, এখানে অলপ মজা করে আছিস, তুই আর খুঁড়ে উঠি বেশি। আরে আমির খং নুঠিবি, তুই আমার বন্ধু। সরি। হ্যাঁ সরি ভাই সরি, আজির পৰা এনেকুৱা কথা নকওঁ আৰু, আমাক ক্ষমা কৰি দে। হ'ব আজিৰ পৰা যেন আৰু এনেকুৱা কথা নকয়। মই বজাৰ কৰিব আছে, মই এতিয়া যাওঁ। এটা ক্লু শুন না, আমিৰৰ মালটো দেখিলে না তোৰ বাৰিডাল উঠি যায়। মালটো দেহি চিক্সি লাগে। এই লালু এতিয়া বাদ দে সেইবিলাক কথা, বল এতিয়া ঘৰত যাওঁ বল। ঘৰত যাবি? বল যাওঁতে এটা এটাকে বিয়াৰ খাই যাওঁ। বল যাওঁ বল। ঐ মনু শুনাচোন। মোৰ সোনা আহিলে। মনু অলপ ভালকে থাকিবি দেই, আমাৰ গাঁৱৰ ল'ৰাবিলাক বহুত বেয়া ধান্দাত আছে। হয় নেকি? তুমি আছা নহয় মই জানো। মইতো আছো, কিন্তু মই যদি বাহিৰৰ কামত যাওঁ তেতিয়া অলপ ভালকে চাবি। জানো তুমি চিন্তা নকৰিবা, কিবা হ'লে মই তোমাক ফোন কৰি মাতিম নহয়। মনু তুমি ইমান ভাল, ঠিকে আছে ভালকে থাকিবা। মই অলপ কাম আছে বাহিৰত, মই কামত যাওঁ। ঠিকে আছে জানো, তুমি যোৱা, মোৰো অলপ কাম আছে। লালু মোৰতো বহুত নিচা হ'ল ৰে, খা। বিয়াৰ গৰম হৈ গ'লে ভাল নালাগে, খা এতিয়া ঠাণ্ডা হৈ আছে নহয়। মোৰতো বিয়া খাইতে বাৰীডাল উঠি গ'ল নহয়। মোৰতো উঠি আছে। যাবি নেকি আমি মালটো ফুৰিব আজি? সঁচাকে যাবি নেকি? আমিতো কামত যায়, ঘৰত সি অকলে থাকিব। বল যা বল, তাল আজি লাগাই কেনে সেই ৰিম পাল। চিন্তা নকৰিবি দেই, মই আছোতো, দুজনী যাম আৰু টপ কৰি কেনে জলদি আহিম। আজি বাদ দে ৰে, আজি হাতে দি কাম চলাই ল, কোনোবাই দেখিলে বেয়া হৈ যাব, তোৰো মান সন্মান যাব, মোৰো যাব। চিন্তা কৰিব নালাগে দে, মই আছো। বল মই আগত কৰিম, পিছত তই কৰিবি। মাল খাই কেনে কৰাই মজাই হ'ব বা। তুই ইমানকে কৈ আছি যেতিয়া বল যাওঁ, যি হয় দেখা যাব। হৈ না বা। ঐ বৌ ঘৰত আছা না? কোন হয়? আমি আমিৰৰ পাটনাৰ।
মোৰ বুঢ়াটো নাই, কামত গৈছে। অ বৌ, তুমি আহা, তোমাৰ লগতে কাম আছে। তহঁতে কোন হয়? তহঁতক চিনি নাপালে যে। অ বৌ, নতুন নতুনকে বিয়া পাতিছেহে, ক'ত চিনি পাব? লাহে লাহেকে চব চিনি পাব। আমি একেলগে আমিৰৰ লগত স্কুল পঢ়িছিলোঁ, কলেজত গৈছিলোঁ, একেলগে খেলিছিলোঁ সৰুৰে পৰা। হা আমি আমিৰৰ বন্ধু, সৰুৰে পৰা একেলগে খেলা মানুহ। অ হয় নেকি? আজি কিয় বা আহিছিল তহঁতে? অ বৌ, মানে কথাটো নকয় নেকি? মানে তুই খঙি উঠিব কিজানি। ক কি কথা? বেয়া নাপাব দে। খং নুঠিবতো, মানে আমাক বেছি সময় নালাগে, 5-10 মিনিটমান হ'লে হৈ যাব। কি কৈ আছা হে? কি 5-10 মিনিট কি? মানে বৌ, তুমি ইমান সুন্দৰ, ইমান চিক্সি, দেখিলে খাৰা হৈ উঠে। অলপমান হৈ দে না, আমি 5 মিনিট লগাই কেনে গুচি যাম। হা আমি কাকো নকওঁ। এই চোৰ বাচ্চা, কি ভুকি আছে ইয়াত? তোৰ বাৰীডাল কাটি কিনে হাতত দি দিম, পলা ইয়াৰ পৰা। প্লিজ বৌ, প্লিজ একবাৰ দে, তোৰ ভৰি পৰিছোঁ, প্লিজ এবাৰ দে না। প্লিজ বৌ, প্লিজ, সারা জীবন তোক মন ৰাখিম। এই বাপৰে, ইয়াত থাকিলে ফাঁচি যাব ৰে, পলাই যোৱাই ভাল হ'ব। পলা ইয়াৰ পৰা, নহ'লে দিগদাৰ আছে কিন্তু। অ বৌ, প্লিজ একবাৰ দে না, একবাৰ শুনি দে। ৰহ, তুই নামানিবি এনেকুৱা, ৰহ, তোক পিটন দিব লাগিব, ৰহ। खत्म। बाय बाय, टाटा, गुड बाय, गया।